আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ভিক্টৰ বৰা আজি পুনৰ উপস্থিত হৈছোঁ আপোনালোকৰ মাজত এটা নতুন টেকনিক্যাল ভিডিঅ' লৈ। আপোনালোকে যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব নাই কৰা তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশন বেল আইকনটো ডেফিনেটলি ক্লিক কৰি দিব। তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন আপুনি সময়ত পাই থাকিব। আজি ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈ আছে কিয়নো আজি আমি আলোচনা কৰিম Windows 10 ৰ কিছুমান হিডেন ফিচাৰ্স। আমি যদি Windows 10 ব্যৱহাৰ কৰোঁ দৈনন্দিন জীৱনত তথাপিও কিছুমান হিডেন ফিচাৰ্সৰ বিষয়ে আমি অৱগত নহব পাৰো। আজি মই এই ভিডিঅ'টোত দেখুৱাম 10টা খুব আকৰ্ষণীয় হিডেন ফিচাৰ্স যিকেইটা জনাটো আমাৰ বাবে অতিকৈ প্ৰয়োজনীয়। গতিকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো আপোনালোকে শেষলৈ ডেফিনেটলি চাব। Windows 10 লঞ্চ হোৱা বহুত কেইটা বছৰে হ'ল যদিও এনেকুৱা কিছুমান হিডেন ফিচাৰ্স এই Windows 10 ৰ ভিতৰত লুকাই আছে যে তাৰ বিষয়ে বহুতেই আমি অৱগত নহয়। কিন্তু এতিয়াতো Windows 11 ৰ দিন তথাপিও আমি আজিও ঘৰত বা অফিসত Windows 10 ব্যৱহাৰটো কৰিয়ে আছো। গতিকে আহকচোন আজি আমি চাওঁ 10টা এনে কি হিডেন ফিচাৰ্স আছে Windows 10 ৰ ভিতৰত লুকাই। প্ৰথমটো হৈছে Emoji Panel। হয় আমাৰ Windows 10 ৰ ভিতৰত এখন Emoji Panel আছে আৰু তাক এক্টিভেট কৰিবৰ কাৰণে এটা কি কম্বিনেশন আছে। কিটো হৈছে Windows কি প্লাস হাইফেন কি প্লাস ফুল স্টপ ডট। তো মই উলিয়াবলৈ চেষ্টা কৰোচোন Windows কি হাইফেন আৰু ডট ওলাই গৈছে। এখন মই ইয়াত একো থাৰ্ড পাৰ্টি প্লাগইন ইনষ্টল কৰা নাই, ইয়াত কোনো ধৰণৰ আন সফটৱেৰ নাই। Windows 10 ৰ ভিতৰত ইটো ইনবিল্ড আহে। ওয়াও বহুত ইন্টাৰেষ্টিং। ঠিক আছে মই এই পেনেলখনৰ সহায়ত যিকোনো এখন ডকুমেন্টত ইমোজি টাইপ মাৰিব পাৰো উইদাউট এনি কাইন্ড অফ সেপাৰেট প্লাগইন। ৰাইট মই ওয়ার্ড ডকুমেন্ট উলিয়াও ওয়ার্ড। ওকে মই এখন ব্ল্যাঙ্ক ডকুমেন্টৰ সৈতে মই স্টাৰ্ট কৰো। মই ইমোজি পেনেলখন উলিয়াও উইন্ডোজ কি হাইফেন এণ্ড ডট। ৰাইট ভেৰি ইন্টাৰেষ্টিং। ইয়েস ইয়ো বহুত ইন্টাৰেষ্টিং। এখনটো Windows 10 ৰ ভিতৰত ইনবিল্ড আছে মই গমেই পোৱা নাছিলো বহুত দিনলৈকে। আৰু মোষ্ট প্ৰবেবলি আপোনালোকৰ বহুতো নাজানিব পাৰে এই পেনেলখনৰ বিষয়ে। আপুনি কোনো থাৰ্ড পাৰ্টি সফটৱেৰ ইনষ্টল কৰিব নালাগে, Windows 10 ৰ ভিতৰত এইটো ইনবিল্ড আহে। ৰাইট মই এটা সোশ্যাল হ্যান্ডেলত টাইপ মাৰি চাওঁচোন। ডেস্কটপত যদি মই থাকোঁ তেনেহ'লে ইমোজি আমাক প্ৰয়োজন হ'ব পাৰে নহয় জানো। ঠিক আছে মই চেষ্টা কৰি চাওঁচোন আহেনে নাহে। ডোন্ট সেভ। মই এটা ৰেণ্ডম পেজ মই উলিয়াই ৰাখিছোঁ এণ্ড লেটছ সি যে এইটো ইয়াত কাম কৰে নে নকৰে। মই কুইকলি কি কৰিব লাগিব আৰু যেতিয়া মই কি কেইটা হেঁচা মাৰি ধৰি আছোঁ মনত ৰাখিব লাগিব যে আটাইকেইটা সমানে হেঁচা খায়, নহ'লে কি হয় হাইফেনটো আহি যায়, নহ'লে কেতিয়াবা ডটটো আহি যায়। লেটছ ট্ৰাই এগেইন। উইণ্ডোজ মানে এইটো উইণ্ডোজ। অ'কে ৰাইট উইণ্ডোজ হাইফেন এণ্ড ডট। ৱাও মই একচুৱেলি য'তে মানে মই এইটো ফ'কাছ কৰি পেলাই মই ক্লিক কৰোঁ তাতে সেইটো এপিয়াৰ হৈ যায়। লাইক মই এতিয়া এই যিটো পেজ আছে এই পেজটোৰ ভিতৰত যে মই ফ'কাছ কৰিলোঁ ন এই পেজটোৰ ভিতৰতে ইমোজি পেনেলখন এপিয়াৰ হৈ যায়। এইটো বহুত ইন্টাৰেষ্টিং হয়। লেটছ সি। ৱাও ৱাও ইয়েছ এইটো বহুত ইন্টাৰেষ্টিং ফিচাৰ হিডেন হৈ আছিলে মইতো গমেই পোৱা নাছিলোঁ বহুত দিনলৈ। আৰু নিশ্চয় আপোনালোকে খুব ভাল পাইছে এইটোতো খুব এটা হেণ্ডি ফিচাৰ হয় আৰু আমি বহুতে গমেই পোৱা নাছিলোঁ ন যে এইটো Windows 10 ৰ ভিতৰত লুকাই আছে বুলি। দ্বিতীয়টো হৈছে স্নাইপিং টুল। স্নাইপিং টুল হ'ল এটা স্ক্ৰীনশ্বট ল'ব পৰা ছফ্টৱেৰ যাৰ সহায়ত মই কম্পিউটাৰৰ ডেস্কটপত থকা যিকোনো বস্তুৰ ফটো তুলিব পাৰোঁ। আৰু এই টুলটো লুকাই আছে সাৰ্চ বাৰৰ ভিতৰত। অ'কে মই সাৰ্চ বাৰত যাম আৰু মই টাইপ মাৰিম স্নাইপিং টুল। অ'কে মোৰ এখন সৰু উইণ্ডো খোল খাইছে। এই সৰু উইণ্ডোখনত লিখা আছে নিউ, অৰ্থাৎ মই নতুন স্ক্ৰীনশ্বট এটা ল'বৰ কাৰণে। তো মই নিউ ক্লিক কৰিব পাৰোঁ অথবা মই অল্ট আৰু এনো ক্লিক কৰিব পাৰোঁ। লগত কি হৈছে মোৰ ডেস্কটপৰ এই উইণ্ডোখন এক্টিভ হৈ গৈছে আৰু এডাল ক্ৰছ হেয়াৰ টাইপৰ এই কাৰ্চৰ আহিছে। এই কাৰ্চৰডালৰ সহায়ত মই জাষ্ট ড্ৰেগ কৰি দিলে এনেকৈ ইলাষ্টিকৰ ৰবাৰৰ নিচিনাকৈ সি কি কৰিব যিকোনো এটা এৰিয়া সি চিলেক্ট কৰি পেলাব। এৰি দিয়াৰ লগে লগে সেই এৰিয়াটো সি এটা স্ক্ৰীনশ্বট লৈ দিব এনেকৈ। আৰু এই স্ক্ৰীনশ্বটটোত মই কলমেৰে কিবা কিবি লিখিবও পাৰোঁ। ইয়াত এডাল ইৰেজাৰ আছে, ইৰেজাৰ দ্বাৰাই মই ইয়াক চাফাও কৰি দিব পাৰোঁ। মই কলমৰ কালাৰটো চেঞ্জ কৰিব পাৰোঁ ৰেড পেন। অ'কে মই ৰেড পেন দি কিবা লিখিব পাৰোঁ। অলপ স্লো যায় কিন্তু সি কাম কৰে পাৰফেক্টলি। ইৰেজাৰ দি মই ইয়াক মচি দিব পাৰোঁ। অ'কে মই এতিয়া
এই যে স্ক্ৰীনশ্বটটো ল'লোঁ এইটো ক্লিপবোৰ্ডত আছে অৰ্থাৎ কম্পিউটাৰৰ টেম্পৰাৰী মেমৰিত আছে মই যিকোনো এখন ডকুমেণ্টত ইয়াক পেষ্ট কৰি দিব পাৰোঁ ৱৰ্ড উলিয়াইছোঁ মই নিউ ব্লেংক ডকুমেণ্টত যাম আৰু মই তাত কণ্ট্ৰল ভি অৰ্থাৎ মই পেষ্ট কৰি দিলোঁ ৰাইট বহুত ধুনীয়াকৈ কাম কৰিছে গতিকে উইদাউট ইউজিং এনি থাৰ্ড পাৰ্টি ছফ্টৱেৰ মোৰ কম্পিউটাৰৰ ভিতৰত লুকাই থকা এটা স্ক্ৰীনশ্বট টুল স্নাইপিং টুল আপোনালোকে কিন্তু নিশ্চয় ইউজ কৰিব থাৰ্ডটো হ'ল গড মোড মানে ভগৱান মোড কম্পিউটাৰৰ ই কি কৰিব ই আপোনাক কিছুমান এক্সট্ৰা কণ্ট্ৰল দিব গড মোড উলিয়াবৰ কাৰণে কিন্তু অলপ কমপ্লিকেটেড কিছুমান কেৰেক্টাৰ টাইপ মাৰিব লাগিব এটা ষ্ট্ৰিং আছে ৰেজিষ্টাৰ ষ্ট্ৰিং আছে সেই ষ্ট্ৰিংটো মনত ৰাখিবলৈ বৰ কঠিন গতিকে মই কি কৰিছোঁ নোটপেডত মই তাক টাইপ মাৰি থৈ দিছোঁ একচুৱেলি মই ইয়াক এটা ৱেবছাইটত পাইছিলোঁ বহু দিনৰ আগতে মই তাক কপি কৰি থৈ দিছিলোঁ নোটপেডত আৰু তাৰ পৰা মই পেষ্ট কৰিব লাগিব মই কি কৰিব লাগিব নোটপেডত থকা মোৰ ষ্ট্ৰিংটো উলিয়াম এইটো হ'ল গড মোডৰ ফৰ্মুলা এই ফৰ্মুলাটো মই কপি কৰিম কণ্ট্ৰল চি মই কপি কৰিলোঁ আৰু তাৰপিছত মই ডেস্কটপত যাম আৰু এটা নতুন ফল্ডাৰ বনাম কণ্ট্ৰল শিফ্ট আৰু এন নিউ ফল্ডাৰ কেনেকৈ কৰিলোঁ মই আকৌ এবাৰ দেখুৱাই দিছোঁ এইটো প্ৰ' টিপ হয় আপোনালোকৰ কাৰণে আমি এনেকৈ ৰাইট ক্লিক কৰি নিউ গৈ পেলাই ফল্ডাৰ বনাবলৈ বহুত টাইম লাগে গতিকে শিফ্ট কণ্ট্ৰল আৰু এন নিউ ফল্ডাৰ ইয়াত মই সেই গড মোডৰ যে ফৰ্মুলাটো এইমাত্ৰ কপি কৰি আনিছিলোঁ সেইটো পেষ্ট কৰি দিম আৰু এণ্টাৰ মাৰি দিম লগত এটা আইকন সি নিজে লৈ লৈছে কণ্ট্ৰল পেনেলৰ আইকন এইটো যদি মই ডাবল ক্লিক কৰোঁ মই ইয়াত বহুত কিছুমান কণ্ট্ৰলছ পাম যাৰ সহায়ত মই কম্পিউটাৰটো কনফিগাৰ কৰিব পাৰিম মোৰ সুবিধা হোৱাকৈ ইয়াত বহুত কিবা কিবি আছে চেঞ্জ স্ক্ৰীন ছেভাৰ চেঞ্জ হোৱাট দ্য পাৱাৰ বাটনছ ডু ইয়াত আৰু বহুত মই ডাঙৰ কৰি দিছোঁ অকণমান উইণ্ড'খন কিমান যে আছে বাপৰে বাপ এই গোটেই উইণ্ড'জ 10ৰ যিমান কনফিগাৰেশ্যন কৰিব পৰা ছেটিংছ আছে চব গড মোডত আছে যিবিলাক সাধাৰণতে কণ্ট্ৰল পেনেলত পোৱা নাযায় গতিকে আপোনালোকে অলপ খুচৰি চাব পাৰে ইয়াত বহুত কিবা কিবি আছে আপোনালোকে এবাৰ চাব নিশ্চয় আৰু মই ইয়াৰ সহায়ত কি কৰিছিলোঁ বহুত দিনৰ আগতে ডাটাবেছৰ ODBC কানেকশ্যনৰ পাৰমিশ্যনছ গ্ৰাণ্ট কৰিছিলোঁ গতিকে এইটো মই তেতিয়াই কপি কৰি থৈ দিয়া আছিলে এই ষ্ট্ৰিংটো মনত ৰাখিবলৈ বৰ টান মই এই ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ কাৰণে মই লিংক দি দিম যাতে আপোনালোকে ডাউনলোড কৰি এই গড মোডটো আপোনালোকৰ কম্পিউটাৰত কনফিগাৰ কৰি ল'ব পাৰে ঠিক আছে চতুৰ্থটো হ'ল ডকিং কৰা ফিচাৰটো এই ডকিং ফিচাৰটো উইণ্ড'জ 10ত নতুনকৈ দিয়া হৈছিলে যেতিয়া আমাৰ লগত ঢেৰ ফল্ডাৰ খোল খাই থাকে তেতিয়া তাৰে যিকোনো এটা মই অকণমান ডাঙৰকৈ ৰিচাৰ্জ কৰি চাবলগীয়া হয় নহয় জানো সেইটো কাৰণে মই এটা কাম কৰোঁ মই চেম্পল কেইখনমান উইণ্ড' খুলি লওঁ ঠিক আছে মোৰ লগত এইটো আইকনছ বুলি এটা আছে এইটো কাৰণে মই আগতে এটা প্ৰজেক্ট বনাইছিলোঁ ফন্টছ বুলি এটা আছে কিবা মোৰ লগত থিমছ বুলিও এটা ফল্ডাৰ আছে অ'কে মাই বুলিও এটা ফল্ডাৰ আছে মই এগালমান ফল্ডাৰ খুলি লৈছোঁ আৰু ধৰি লৈছোঁ মই ইয়াৰে যিকোনো এখন উইণ্ড' সোঁফালে অকণমান ডাঙৰকৈ চাব বিচাৰিছোঁ তেতিয়া মই কি কৰিম উইণ্ড'জ কীটো ধৰিম আৰু এই উইণ্ড'খনত ফ'কাছ হৈ থকা সময়ত ৰাইট হেণ্ড যিটো কি আছে ৰাইট হেণ্ড কীটো মই ক্লিক কৰি দিম লগত সি কি হৈ গ'ল সি সোঁফালে ডক হৈ গ'ল এতিয়ালৈকে মই উইণ্ড'জ কীটো এৰি দিয়া নাই উইণ্ড'জ কীটো যদি মই এৰি দিওঁ বাকী থকা উইণ্ড' কেইখন বাওঁফালে ডক কৰি দিব এনেকৈ চাওক ইণ্টাৰেষ্টিং গতিকে মোক যদি ছাপ'জ মোক আইকনৰ উইণ্ড'টো লাগে আইকন উইণ্ড'টো মই ক্লিক কৰাৰ লগে লগে তাক লেফ্টলৈ ডক কৰি দিলে আচ্ছা মই মিনিমাইজ কৰি দিওঁ এতিয়া ছাপ'জ মোৰ এখন উইণ্ড' খোল খাই আছে ইয়াক মই অকণমান সৰু কৰি লওঁ এখন উইণ্ড' খোল খাই আছে ইয়াক মই অকণমান আৰু সৰু কৰি লওঁ আৰু এখন উইণ্ড' খোল খাই আছে এইখন মই সৰু কৰি লওঁ ছাপ'জ মোৰ এই উইণ্ড'খন মই কি কৰিব লাগে মই লেফ্টলৈ মই ডক কৰিব লাগে তো মই সেইখন খুলি লওঁ আৰু এই উইণ্ড'খন মই লেফ্টলৈ এনেকৈ ডক কৰিম উইণ্ড'জ কি প্লাছ লেফ্ট এৰ'টো লেফ্ট এৰ' লগত কি হৈ গৈছে সি লেফ্টৰ ফালে ডক হৈ গ'ল উইণ্ড'জ কিটো মই এৰি দিয়াৰ লগে লগে বাকী কেইখন কিন্তু সোঁফালে ডক কৰি দিব এনেকৈ সি ধুনীয়াকৈ অৰ্গেনাইজ কৰি দিলে ৰাইট ইণ্টাৰেষ্টিং হয় বহুত পঞ্চমটো বহুত ইণ্টাৰেষ্টিং এই পঞ্চম ফিচাৰটো মই দেখাম কেনেকৈ যদিহে আমাৰ উইণ্ড'জ ডেস্কটপত যদি বহুত উইণ্ড' খোল খাই যায় তেনেহ'লে তাক চফা কেনেকৈ কৰিম আপুনি নিশ্চয় এখনকৈ ক্ল'জ কৰিব নহয় জানো কিন্তু মই এটা ট্ৰিক দেখাম ঠিক আছে মই কেইবাখনো উইণ্ড' খুলি লওঁ মই এখন উইণ্ড' খুলি ল'লোঁ এখন এইটো এটা উইণ্ড' খুলিলোঁ দুখন এখন খুলি ল'লোঁ তিনিখন এখন খুলি ল'লোঁ এগালমান খুলি লৈছোঁ মই এতিয়া যদিহে মই ডাইৰেক্ট ডেস্কটপটো চাবলগীয়া হয় তেতিয়াহ'লে এটা প্ৰ' টিপ দিওঁ মই উইণ্ড'জ আৰু ডি ক্লিক কৰিম উইণ্ড'জ আৰু ডি মানে হ'ল ডেস্কটপ লগে গোটেই উইণ্ড'বিলাক বন্ধ হৈ পেলাই ডেস্কটপটো খোল খাই যায় হয়নে আকৌ যদি মই উইণ্ড'জ ডিটো ক্লিক কৰিলোঁ লগে আটাইকেইখন আহি যায় কিন্তু ইয়াত এটা হিডেন ফিচাৰ আছে মই যিখন উইণ্ড'জ চাব বিচাৰিছোঁ সেইখন নি যদি মই ওপৰলৈ জোকাৰি দিওঁ তেনেহ'লে বাকী গোটেইখিনি বন্ধ হৈ যাব
মই আপোনাক দেখুৱাইছোঁ বন্ধ মানে মিনিমাইজ হৈ যাব ৱাও আকৌ এবাৰ চাওক মই যদিহে আইকনছৰ এটা ফল্ডাৰ খুলিলোঁ এইটো এটা ফল্ডাৰ খুলিলোঁ এইটো এটা ফল্ডাৰ খুলিলোঁ এইটো এটা ফল্ডাৰ খুলিলোঁ ৱাও চব গোটেইগাল এগালমান ফল্ডাৰ খুলি লৈছোঁ ইয়াৰে মই যিকোনো এটাত লৈ যদি মই জোকাৰি দিওঁ তেনেহ'লে এই গোটেই বাকীখিনি মিনিমাইজ হৈ যাব ইয়া বহুত ইণ্টাৰেষ্টিং এইটো এটা হিডেন ফিচাৰ বোধ কৰোঁ আমি বহুতেই নাজানো কেতিয়াবা কেতিয়াবা আমি আমাৰ কম্পিউটাৰত খোল খাই থকা উইণ্ড'বিলাক অৰ্গেনাইজ কৰিবলগীয়া হয় নহয় জানো ঠিক আছে মই কেইখনমান উইণ্ড' খুলি লওঁ আইকনছ বুলি এখন খুলি ল'লোঁ আৰু মই ফন্টছ বুলি এখন খুলি ল'লোঁ ইয়াক মই যদি সমানে সমানে দুটা ভিউ চাব বিচাৰিছোঁ তেতিয়াহ'লে যেনে উদাহৰণস্বৰূপে মই ইয়াক সম্পূৰ্ণভাৱে বাওঁফালে ডাঙৰকৈ চাব বিচাৰিছোঁ ছাইড বাই ছাইড আৰু এইখনক মই সোঁহাতে চাব বিচাৰিছোঁ মোৰ লগততো এটা অথনি এটা শ্বৰ্টকাট কৈছোঁ কিন্তু মই যদি ইয়াক ধৰি পেলাই এই প্ৰথম হেডাৰডাল ধৰি পেলাই মই যদি এই চুকটো লৈ যাওঁ তেতিয়াহ'লে কি হ'ব সি ওপৰ ফালে ডক হৈ যাব এইটো আৰু যদি মই ইয়াক এনেকৈ লৈ আহি কিনাৰলৈ লৈ আহোঁ তেতিয়াহ'লে সি স্ক্ৰীণখনৰ আধা হৈ যাব আৰু বাকীখিনি লগে লগে সোঁফালে ডক হৈ গ'ল হয়নে বহুত ইণ্টাৰেষ্টিং যদি মই ইয়াক ইয়ালৈ আনো তেতিয়াহ'লে সি এইফালে ডক হৈ গ'ল আৰু এইখনত যদি মই ক্লিক কৰোঁ তেতিয়াহ'লে সি সোঁফালে ক্লক হৈ গ'ল এতিয়া ছাইড বাই ছাইড মই দুখন উইণ্ড' ধুনীয়াকৈ চাব পাৰোঁ গতিকে ড্ৰেগ এণ্ড ডক এইটো এটা খুব সুন্দৰ ফিচাৰ উইণ্ড'জ 10ৰ এইটো বোধ কৰোঁ আমি বহুতে নাজানো আমি ডাইৰেক্ট মিনিমাইজ কৰি থৈ দিওঁ কিন্তু এইটো ব্যৱহাৰ নকৰোঁ আমিতো সকলোৱে জানো ষ্টাৰ্ট মেনুৰ বিষয়ে ষ্টাৰ্ট মেনু মানে উইণ্ড'জ কিটো ক্লিক কৰিলে যিটো মেনু খোল খায় সেইটো আমি উইণ্ড'জটো কীবৰ্ডতো ক্লিক কৰিব পাৰোঁ নতুবা মই মাউচৰ ইয়াতে কম্পিউটাৰটো ক্লিক কৰিব পাৰোঁ কিন্তু আপুনি জানেনে যে উইণ্ড'জৰ ষ্টাৰ্ট মেনুৰ ভিতৰত আৰু এখন ষ্টাৰ্ট মেনু হিডেন হৈ আছে ইয়াক উলিয়াবৰ কাৰণে মই এই আইকনটোৰ ওপৰত উইণ্ড'জৰ আইকনৰ ওপৰত ৰাইট ক্লিক কৰিম এনেকৈ ৱাও ইয়াত লগে লগে এখন সৰু মেনু খোল খাইছে ইয়াত আছে ডিভাইচ মেনেজাৰ নেটৱৰ্ক কানেকশ্যনছ ডিছ মেনেজমেণ্ট কম্পিউটাৰ মেনেজমেণ্ট যদি মই ডিছ মেনেজমেণ্ট খুলিব লাগে মই কেনেকৈ খুলিম ডিছ পি চি মই ইয়াত ৰাইট ক্লিক কৰিম মেনেজ কৰিম আৰু অকণমান সময় লৈছে এখন উইণ্ড' খোল খাইছে তাৰপিছত মই ডিভাইচ মেনেজাৰ যাম তাৰপিছত খুলিম ইমান দীঘলীয়া প্ৰচেছৰে মই খুলিবলগীয়া হয় নহয় জানো কিন্তু খুব সহজেই মই ষ্টাৰ্ট মেনুত ৰাইট ক্লিক কৰিলে এই মেনুখন পাওঁ এইটো বহুত ইণ্টাৰেষ্টিং আৰু হিডেন ফিচাৰ আমাৰ বহুতে বোধ কৰোঁ নাজানে নোটছ ল'বৰ কাৰণে আমাৰ কম্পিউটাৰত হিডেন হৈ আছে ষ্টিকি নোটছ বুলি এটা এপ এই এপটো মই উলিয়াবৰ কাৰণে চাৰ্চ বাৰত গৈ ষ্টিকি নোটছ বুলি মই টাইপ মাৰিব লাগিব ষ্টিকি নোটছ লোডিং ষ্টিকি নোটছ য়েছ টেক এ নোট মই এইটো ডাবল ক্লিক কৰাৰ লগে লগে টেক এ নোট এটা আহি গ'ল মই এটা সৰুকৈ পটককৈ নোট এটা লিখি থ'ব পাৰোঁ লাঞ্চ ইন দ্য আফটাৰনুন ৰাইট হৈ গ'ল লাঞ্চ ইন দ্য আফটাৰনুন আৰু ইয়াক মই থৈ দিব পাৰোঁ ইয়াতে ষ্টিকি নোটছ হৈ গ'ল এতিয়া মই ইয়াতে লাঞ্চ ইন দ্য আফটাৰনুন বুলি এটা ষ্টিকি নোটছ সেইটো সোমাই গ'ল হয়নে অ'কে ইণ্টাৰেষ্টিং বহুত ইণ্টাৰেষ্টিং নেক্সট ফিচাৰটো হ'ল এটা খুব ইণ্টাৰেষ্টিং ফিচাৰ আপুনি জানেনে যে মেক্সিমাইজ কৰিবৰ কাৰণে উইণ্ড' এখন মই ওপৰলৈ দলি মাৰি দিলেই হ'ল মই দেখুৱাই আছোঁ ধৰক মই এই এটা ফল্ডাৰ খুলিলোঁ লগে লগে মোৰ এখন সৰু উইণ্ড' আছে যিখন নৰ্মেল হৈ আছে ইয়াক মই ওপৰলৈ এনেকৈ দলি মাৰি দিয়াৰ লগে লগে সি মেক্সিমাইজ হৈ গ'ল ইয়াত মই আৰু মেক্সিমাইজ কৰিবৰ কাৰণে মেক্সিমাইজ বাটনটো ক্লিক কৰিবলগীয়া নহ'ল হয়নে এইটো এটা বহুত ইণ্টাৰেষ্টিং ফিচাৰ আমি বহুতে ব্যৱহাৰ কৰি থাকোঁ কিন্তু আমি উপলব্ধি নকৰোঁ যে হয় এইটো এটা ইণ্টাৰেষ্টিং ফিচাৰ উইণ্ড'জ 10ত তেওঁলোকে ইনবিল্ড কৰি পঠিয়াই দিছে আমালৈ আমি যদি ওপৰলৈ দলি মাৰি দিওঁ তেনেহ'লে লগে লগে সি মেক্সিমাইজ হৈ যায় অট'মেটিকেলি এনেকৈ আপুনি বাৰু জানেনে যে আমাৰ কম্পিউটাৰৰ ভিতৰত এডাল হিডেন গেম বাৰ আছে হয় মাইক্ৰ'ছফ্টে উইণ্ড'জ 10ৰ ভিতৰত এক্সবক্সৰ কাৰণে এটা খুব স্পেচিয়েল UI বনাই পঠিয়াই দিছিলে তাৰ নাম হ'ল গেম বাৰ ইয়াক এক্টিভেট কৰিবৰ কাৰণে আমি কীবৰ্ডত টাইপ কৰিব লাগিব উইণ্ড'জ +G লগত লগত মোৰ গেম বাৰৰ UIটো এপিয়াৰ হৈছে ইয়াত স্ক্ৰীনশ্বট ল'ব পৰাকৈ এটা টুল আছে মাইক্ৰফোনৰ ৰেকৰ্ড কৰিব পৰাকৈ এটা টুল আছে আৰু বহুত কিবা কিবি আছে আপুনি কমপ্লিট ছিষ্টেমৰ এটা UI ইয়াত পাব আপোনালোকে এক্সপ্ল'ৰ কৰি চাব জেনেৰেলি ইয়াক গেম খেলিবৰ কাৰণে এই UIটো বনাইছিলে কিন্তু ইয়াৰ সহায়ত মই স্ক্ৰীনশ্বটো ল'ব পাৰোঁ আৰু মই ভইচ ৰেকৰ্ডো কৰিব পাৰোঁ আৰু মই স্ক্ৰীণ ৰেকৰ্ডিঙো কৰিব পাৰোঁ কিন্তু আনফৰ্চুনেটলি মই মোৰ ৰেকৰ্ডিং ষ্টুডিঅ'টোৰ পৰা এই গেম বাৰডাল মই ৰেকৰ্ড কৰিব নোৱাৰোঁ গতিকে মই ইয়াক বেলেগে ৰেকৰ্ড কৰি পেলাই এই ভিডিঅ'টোত মই এডিট কৰিবলগীয়া হৈছে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদিহে আপুনি এতিয়ালৈকে ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰি দিব
কিয়নো আমি সঘনাই উপস্থিত হওঁহি এনেকুৱা বহুতো নতুন নতুন মনোগ্ৰাহী টেকনিকেল ভিডিঅ'ছ লৈ তেতিয়ালৈকে বাই বাই